वेलकम बैक टू माय चैनल जुरीज ब्लॉग। आज अलपमान बाहिरলৈ ওলাই আহিছো চাওক এয়া অলপমান সন্ধিয়া অলপমান ফুৰিবলৈ ওলাই আহিছো। এই বাচ্চাকেইটা লৈ পেলাই মোৰ ল'ৰাটো আৰু ব্ৰাদাৰ ছোৱালী দুজনী লৈ পেলাই আহিছো। চাই দেখকচোন কেনেকুৱা হয়। ঠিক আছে, মোৰ ল'ৰাটো ছোৱালী ব্ৰাদাৰ ছোৱালীজনী আহিছে দুজনী এনেকৈ আহিছে। চাই থাকক। এই নদীখন দেখিছেনে? এই নদীখনতে এই দুৰ্গা পূজাৰ সময়ত দেৱী বিসৰ্জন দিয়ে। গুৱাহাটী বহুতো মণ্ডপৰ পৰা আহি ইয়াতে বিসৰ্জন দিয়েহি। এই চাওকচোন দেৱী গোসাঁনীসমূহ এনেকৈ উটুৱাই দিয়া হৈছে। কিছুদিনৰ আগতে মনসা পূজা হৈ গৈছিলে, তো এনেকৈ গোসাঁনীসমূহ এনেকৈ উটুৱাই দিয়া হৈছে। ইয়াতে গুৱাহাটীৰ প্ৰায় 150খনমান মণ্ডপৰ পৰা ইয়াতে বিসৰ্জন দিবলৈ আহে। এয়া মনসা পূজা আছিলে, দেৱী গোসাঁনী এনেকৈ ৰখা হৈছে। চাওকচোন ইয়াতে খুব সুন্দৰকৈ বনাই দিয়া হৈছে। এনেকৈ চিৰি দি পেলাই সুন্দৰকৈ বনাই দিয়া হৈছে। এইটো খাওকুচি ওচৰতে হয়, লখৰা খাওকুচি। এইটো হৈছে চাইকেল ট্ৰেক। ইয়াতে সন্ধিয়া গধূলি মানে সন্ধিয়া সময়ত আৰু ৰাতিপুৱা সময়ত ল'ৰা ছোৱালীবিলাকে আহে, ইভিনিং ৱাক কৰে, মৰ্ণিং ৱাক কৰে, তাৰপিছতে চাইকেল চলায়। এনেকৈ ভাল লাগে আহি এইফালে। আৰু এই আগত এখন কলেজ এখন আছে, বলকচোন কলেজখন চাওঁগৈ। আমাৰ ঘৰৰ ওচৰতে এখন ধুনীয়া কলেজ আছে। কলেজখনৰ নাম NEF। এখন কলেজ বহুত ধুনীয়া আৰু তাৰমানে দেখিবলৈও ধুনীয়া আৰু বহুত ষ্টুডেণ্টো আছে কলেজখনত। আৰু এইটো চাইকেল ট্ৰেক হয়, যিটো আছে মই আহি আছোঁ, চাইকেল ট্ৰেক হয়। তাতে চবেই চাইকেল চলাই ইভিনিং ৱাক কৰে। আমি বৰ্তমান এতিয়া ইভিনিং ৱাক কৰিব আহিছোঁ। চাই থাককচোন। এইখন হ'ল NEF কলেজ। কলেজখন বহুত ডাঙৰ আছে, চাই লওকচোন। বহুত ধুনীয়া হয় দেখিবলৈ কলেজখন। এইখন চাওকচোন কেনেকুৱা লাগিছে বাৰু কলেজখন। দেখিছে লখৰা চাৰিআলিটো লখৰা জেগাটো মই ধুনীয়া কলেজ এখন আছে চাওকচোন। আৰু এখন কলেজ আছে ওচৰতে, ৰামানুজন কলেজ। এইখন বাৰু আজি নেদেখাওঁ। চাওকচোন কিমান ধুনীয়া NEF কলেজ। এইকেইটা আমাৰ কচুকুটিতে দেখিছেনে? এইটো এটা কচুকুটি, এইজনী এজনী, সেইজনী এজনী। এইখন কলেজ দেখিছেনে? NEF কলেজ, নেশ্যনেল এডুকেশ্যন ফাউণ্ডেশ্যন। এই কলেজখন গুৱাহাটীৰ লখৰা খাওকুচি অঞ্চলত অৱস্থিত। এই কলেজখনৰ পৰিৱেশটো খুবেই ঠাণ্ডা আৰু মনোমোহা পৰিৱেশ হয়। আমাৰ ঘৰৰ নিচেই কাষতে আছে এই কলেজখন। খুবেই ধুনীয়া, চাওকচোন। ইয়াৰ পৰিৱেশটো খুবেই ধুনীয়া পৰিৱেশ হয়, খুবেই ভাল লগা পৰিৱেশ হয়। এয়া খুবেই ভাল লগা পৰিৱেশত আছে এই কলেজখন। ঠাণ্ডা পৰিৱেশ হয় এইখন কলেজৰ ভিতৰত। চাওকচোন গছ গছনিৰে ভৰা এই কলেজখনৰ পৰিৱেশটো খুবেই ভাল লগা হয়। মোৰ বেটাও আহিছে, সেইজনী আহিছে, আৰু এজনী আছে, আমাৰ আৰু এজনী ছোৱালী আছে, এইজনী পুষ্টি। হাই, আমি চবেই ফুৰিব আহিছোঁ। আপোনালোকে দেখিলে ন কলেজখন কেনেকুৱা লাগিছে। এবাৰ ভালকৈ স্পেচিয়েলি কলেজখন কেনেকুৱা লাগিছে সেইটো জনাব। আৰু কোনোবা যদি আছে আহিব লগা আছে নহয়, এইখন কলেজত পঢ়াবচোন। পূৰা অন্ধকাৰে হৈ গ'ল। এয়া এইখন বশিষ্ঠ নদী কৈছিলোঁৱে ন, বশিষ্ঠ নদী হয় এইখন। ইয়াতে আমাৰ দুৰ্গা দেৱী মা বিসৰ্জন দিয়ে। চাওক এই আন্ধাৰ পৰিৱেশ দেখিছে, ইমান ভাল লাগিছে। ইমানখিনি আছিলে। কলেজখন চাই ভাল লাগিছে যদি কমেণ্ট কৰিব, আৰু মোৰ যদি চেনেলটো ভাল লাগে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। বাই।